নমস্কাৰ, মোৰ নাম সদানন্দ বস্নেত। মই এটি একো নতুন টপিকত আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আজি 5 নৱেম্বৰ, সকলোৱে জানো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যুতিথি। তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰি আজি তেখেতৰ ওপৰত দুই এষাৰ ক'বলৈ ওলাইছোঁ। হয়তো তাত কিবা ভুল হ'ব পাৰে, আপোনালোকে যেন মোক নিজৰ বুলি ভাবি শুধৰাই দিয়ে যেন। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনত 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। 1930 চনত 5 বছৰ বয়সতে কটন কলেজিয়া হাইস্কুলৰ সভাত প্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল। 1937 চনত অসমীয়া প্ৰথম বোলছবিত জয়মতীত দুটি গীত বাণীবদ্ধ কৰিছিল। 1947 চনত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান প্ৰথমবাৰৰ বাবে ৰচিত গীত গাইছিল। 1939 চনত ইন্দ্ৰমালতী ছবিত অভিনয় আৰু মইনা কেতিয়া আহিলি তই গীত পৰিৱেশন কৰিছিল। 1940 চনত তেজপুৰ চৰকাৰী বয়জ হাইস্কুলৰ পৰা প্ৰৱেশ শিক্ষা পাছ কৰিছিল। 1942 চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্কুল অফ আৰ্টত নামভৰ্তি। 1943 চনত আকাশবাণীত গীত পৰিৱেশন। 1950 চনত প্ৰিয়ম পেটেলৰ সৈতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত বিবাহ সম্পন্ন। 1960 চনত মানুহে মানুহৰ বাবে তেখেতৰ ৰচিত গীত। 1967 চনত লতি ঘটি বোলছবিত সংগীত পৰিচালনা। 1967 চনত অসম বিধানসভালৈ নাওবৈচা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত। 1973 চনত প্ৰথমবাৰৰ বাবে হিন্দী বোলছবিত সংগীত পৰিচালনা আৰু এটি হিন্দী গীত পৰিৱেশন। 1993 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে যোগদান আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। 2008 চনত তেখেতে অসম চৰকাৰৰ অসম ৰত্ন বঁটা লাভ কৰিছিল। 2011 চনত 5 নৱেম্বৰ তথা আজিৰ দিনটো তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যুৰ পাছতো 2012 চনত চৰকাৰৰ এটি পদ্মবিভূষণ বঁটা লাভ কৰিছিল। তেখেতৰ অসম তথা ভাৰতলৈ বহুতো অৰিহণাই আছিল সুকীয়া। তেখেতৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে এনেকুৱা কিছু গীত পৰিৱেশন কৰিছিল, যিটো গীতে নেকি আমাৰ দেশৰ বীৰ জোৱানসকলৰ হৃদয় চুই যায় আৰু তেখেতে দেশৰ হকে যুঁজিবলৈ এটি উৎসাহ পায়। তেখেতে অন্যান্য বঁটা লাভ কৰিছিল, তাৰে মাজত হৈছে পদ্মভূষণ, ৰাষ্ট্ৰপতি পদক লাভ ইত্যাদি। তেখেতৰ বিষয়ে এইখিনি ক'ব পাৰিলোঁ। হয়তো কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।